হেল্ল' এভৰিৱান এণ্ড ৱেলকাম টু ৰাহুলছ ভাইবছ। তো আজি হ'ল আমাৰ ডে 3, মানে আজি 3 নম্বৰ দিন। যোৱাকালি কি হ'ল, যোৱাকালি আমি তাৰ পৰা ফুল মাৰ্কেটৰ পৰা ডাইৰেক্ট তাৰমানে ৰুমত গুচি আহিলোঁ। ইমানেই ভাগৰ লাগিছে মানে আৰু কেমেৰাটো অন নকৰিলোঁ, সেইকাৰণে ৰুমত গুচি আহিলোঁ। এইটো আমাৰ ৰুম য'ত আমি আছোঁ এতিয়া বৰ্তমান। এইটো একচুৱেলি মানে হোটেল নহয়, এইটো আমাৰ ভাইজানৰে ঘৰ। তো সিহঁতৰ ঘৰতে আছোঁ আমি। চাহিৰ গা ধুব গৈছে আৰু যোৱাকালি আহি কেনে মানে সেনেকৈ গাও চা ধুই কেনে অলপমান টোপনি মাৰি কেনে মানে গোটেই দিনটো আৰু ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰি কেনে মানে আজি ৰাতিপুৱা উঠিছোঁ। এতিয়া টাইম হৈছে আপোনাৰ 11টা আৰু এতিয়া আমি সোনকালে ওলাব লাগিব। কিয় ওলাব লাগিব, এটা কাৰণ আছে। আমাৰ মানে 2:30 ট্ৰেইন আছে। 2:30 নহয়, 2:25 আমাৰ ট্ৰেইন আছে। মানে ঘৰৰ ট্ৰেইন নহয়, আমি আজি যাম মানে দীঘাত। আৰু দীঘা বিচত মানে সাগৰ পাৰত তাতে যাম আমি আজি। সেইকাৰণে ইয়াৰ পৰা আমি ওলাম। 2:25 আমাৰ ট্ৰেইন আছে। এতিয়া আমি গাঁৱত ধুই আছে, তো এতিয়া ওলাম আৰু 11:30 ওলাই যাম। 11টা বাজিল এতিয়া, কিবা খাই কিনে 11:30 বজাত ওলাই যাম। তাৰপিছত 2:25 আমি ট্ৰেইন ধৰিব লাগিব, কাৰণ ইয়াৰ পৰা হাওৰা ষ্টেচন অলপ দূৰ আছে। মোটামুটি 1.5 ঘণ্টা 2 ঘণ্টা লাগি যাব। তো সেইখিনি যাই ঘণ্টা টাইম লাগিব। তাৰ পৰা আমি দীঘাৰ ট্ৰেইন ধৰিম আৰু ধৰি কিনে দীঘাত গুচি যাম। আৰু তাতে আমাৰ হোটেলৰ ৰুম বুকিং হৈ আছে দীঘাত। তাতে থাকিম আজি, আৰু কালি তাৰ পৰা আমি গুচি আহিম ইয়াতে। তো বলকচোন এতিয়া আমি ইয়াৰ পৰা ওলাওঁ আৰু সোনকালে যাব লাগিব। ৰাস্তাত দেখাই আছোঁ কেনেকুৱা ভিউ পাওঁ। আৰু দীঘাটো আজি দেখা পাব আপোনালোকে, বহুত ধুনীয়া ঠাই হয়, সাগৰৰ পাৰ হয়। সৰুৰ পৰা শুনি আছোঁ যে সাগৰৰ পাৰ আছে, মানে মানুহবিলাক ফুৰিব যায়। কিন্তু মইতো আৰু যাই পোৱা নাই, ঠাইও যাই পোৱা নাই। আমাৰ তাতে সাগৰ যিহেতু নাইয়ে, তো সেইকাৰণে মানে এইবাৰ আমি ইচ্ছা কৰিছোঁ যাবৰ কাৰণে। তো ঠিক আছে, বলক এতিয়া আমি ইয়াৰ পৰা ওলাম। মোকে কষ্ট কৰাই মোবাইল লৈ যাবি থাকে, গম পাই চাও এই ব্যৱহাৰ তাৰ মানে ইয়া আল্লাহ। কালি বৰষুণ দিলে না দে একো নাই, দে ভৰি ঢুকে যাব দে। চেণ্ডেল লৈ আহিব লাগে আমাৰ দৰে। জোতাৰ অৱস্থা চাও, জোতে এনে খেলা ক'ৰ পৰা আনিছে জোতা খান চাচোন। নকৰবি আমাৰ খান এনে কম দামে জোতা আছে। এই জোতা মোৰ বিচিৰো এতে নাই। জোতা হে কৰাই আছে। লৈছো বঢ়িয়া একদম। কাক মাত দিলি? আৰু কালি আহিব। যাওঁ আহিছো কালি। 26 নম্বৰ বালি হল ডাইরেক্ট। তারপরে দিনের তরফ নামবি 3টে স্টপেজ হাওড়া। ঠিক আছে, আমি যাই। ওলালো আমি ভেজানো মাত দি কেনে। এতিয়া আমি 26 নম্বৰ বাছ ধৰিব লাগিব। অলপ আগত যাই কেনে জংঘলপাৰা যাই কেনে, ইয়াতে এটা জাগাৰ নাম আছে জংঘলপাৰা, তাতে যাই কেনে বাছ পাম, ইয়াতে নাপাম। তো তাৰ পৰা আমি যাম বালি হল্ট, আৰু বালি হল্টৰ পৰা ডাইৰেক্ট হাওৰা, কালি যে ষ্টেচন নামছিল তাতে। আৰু তাৰ পৰা যাম আমি দীঘা। হাওড়াৰ পৰা কিছু অসুবিধা হয়। তাত আমি ৰুম পাবে দীঘা
আমাদের সব পাবে সুবিধা আছে पैसा बहुत है मजा नहीं की जगह चाहिए এটাই তো হাওড়া স্টেশনে ঢুকেই 11 নম্বর প্ল্যাটফর্ম চলে যাবে 11 নম্বর 12 নম্বরে 12 এখানে মিছিলা আছে মিছিলা লোকাল আছে ওখানে দীঘা লোকাল আছে সব যাবে ওখানে যাতে ওটা তাদের দীঘা দিয়ে উঠে যাবে ঠিক আছে দীঘা থাকবে কিনা আমি টিকেট লইছি গাড়ির নাম্বার আছে দুটা রিজার্ভেশন করবে 225 দুটা 25 সিটার এখন তো তখন আসবে রিজার্ভেশন ঠিক করে নেওয়া যাবে আমি বাংলা শিখতে গেলি কিছু কিছু অল্প অল্প আর একবার দুইবার আইস আমি জানি যাই হয় না তাৰপিছত তোমাক আসামৰ পৰা দাওৰাইছ তুমি বিহাৰীছ না কলকাতাইছ না আসামিছ সিসারি হো আৰু এয়া আমি বালি হল্ট আৰু হৰি নামিব লাগিব আমি কেনে তাৰমানে ষ্টেচনটো আছে তাতে ষ্টেচনটোত ট্ৰেইন ধৰিব লাগিব ये है गुमराहों का रास्ता पहचान झूठी है मुस्कान झूठी है रंगीन है तिरछाए तन्हाई डायरेक्ट क्वेश्चन को भाई पामा জনা বেটি আহিছিল তো ও ন আরিফুল বাজারে দিয়েছিল আরিফুল বাজারে দিয়েছিল ওইফালে নহয় চাইছিল মই মনত আছে এইফালে এত কি বা দিলা হাতে হে ये बड़ा तो हो गया है लेकिन इसका दिमाग अभी भी ये ছিল डायलॉग तो कोई मिल गया छोटा है আৰু এটা লাষ্ট টাইমত দৌৰা দৌৰি কৰিব সদায় সদায় তাতে এনেই দেৰি কৰে আৰু এটা লাষ্ট টাইমত লাগ দৌৰিব দুয়ো দে আহিব নাই নৰখে খান আমি আহি পালোঁ হাওৰা ষ্টেচনত আৰু ইয়াৰ পৰা আমি ট্ৰেইন ধৰি কিনে মানে দীঘাত যাম আৰু আমাৰ ভাইয়ে পেট ভৰি খুৱাই আমাক সদায় নাই নাই নাযাওঁ আজি আছোঁ 10-12 তাৰিখ লৈ আছোঁ তাৰপিছত যাম আৰু আপুনি নাযায় ঘৰত জানুৱাৰীত যাবি এনে ক'ত ক'ত থাকা ক'ত থাকা তাতে গুৱাহাটীৰ লখিমপুৰ আহোঁতে তাৰমানে আমি একেলগে আহিছোঁ ট্ৰেইনত আৰু এতিয়াও লগ পাইছোঁ আমাক পেট ভৰি খুৱাইছে এতিয়া বাকী আছে ঠিক আছে আজি আমি যাম হাত খাই দীঘা চব পাই নেকি দিনৰ হাজিৰা 500 টাকা জমা কৰি কিনে যো দীঘাত বেয়া কৰাইছে ন আপুনি তাতে লখিমপুৰত ফেমিলি ঠিক আছে আমি মানে কিবা এটা বিচাৰিছিলোঁ হা বাই বাই আৰু ফাইনেলি বহুত দেৰি পিছত তাৰমানে ট্ৰেইনখন বিচাৰি বিচাৰি পালোঁ মোটামুটি আধা ঘণ্টামান যাওকচোন ন মানে নতুনকৈ আৰু বান্ধি আছে আমাৰ ইমানে ডাঙৰ তাৰমানে এতিয়া 19 নম্বৰ প্লেটফৰ্মত তাৰমানে এখন পালোঁ তাকো বেলেগ মানুহ এটা দেখা দিয়া কাৰণে নহ'লে নাপালোঁৱেই আৰু হয়নে য়েছ আৰু এতিয়া এখন ট্ৰেইন আমাৰ যাব আমি যাম দীঘা তো আৰু ফাইনেলি অ' মাই গড ক'ৰ দূৰৰ বিজয়নগৰৰ বেৰে হালিগাঁৱৰ বেৰে আহি
কলকাতাৰ পৰা আহি অ' মাই গড ফাইনেলি কি পাইছো আমি দীঘা কেনে ফিলিং বিৰাট বঢ়িয়া OMG मैं बैक कैमरा को देखेছো जो एक सपना था वो पूरा हो गया आज কিমান বছৰ আগৰ আমাৰ তো সপোন আছিল আজি ফাইনেলি চাইৰ আৰু মই OMG ভাই থ্যাংক ইউ সো মাচ ও সপোন পুৰা তো নামটো দেখছো আৰু বাস শান্তি আৰু বেলেগ আকৌ দেখা নাপালেই হৈ যাব আৰু এতিয়াতো দেখা নাপাব নৰুৱে আকৌ ৰাতিপুৱাই দেখাব পাৰিম তো এতিয়া আমি জাষ্ট আহি পালোঁ আৰু ৰুম ল'ম আমি এতিয়া ৰুম লৈ কেনে আৰু ৰুমত থাকিম ৰাতি ষ্টে কৰিম কৰি কেনে ৰাতিপুৱা আৰু একদম ভালকৈ দেখাইছোঁ আপোনালোকক তো এতিয়া যাওঁ আৰু একবাৰ লাষ্ট দীঘা बाद में आपको रिमोट काम हो जाएगा ठीक है मोहरी कैसे तनेगा बोल तो इसको सब रस्सी इधर में रस्सी सब है इसको बांध देगा और वो क्या है पुल ना वो वाला नहीं लगता खाने का टाइम में वो लगता है कि वो ठंडा का दिन का है ना वो आप लोग का नहीं है और ये वाला लाइट का कहाँ पर है बंद इसको है तेल मतलब है आपको पता चला कि 10 मिनट में इसमें अच्छा ही चलाएगा सब पे लिखा है ठीक है ठीक है कोई बात नहीं मोबाइल चार्ज देगा तो इधर में चार्ज देगा इधर में मर्जी है कोई बात नहीं लिखा है सब देखो हम लोग तो नहीं ओके जस्ट कौन कहाँ पर है আমি ৰুম ল'লোঁ এই মাত্ৰ 550 ৰুপিজ ইয়াৰ পৰা বেছি দূৰ নহয় দীঘা ওচৰতে আছে बीच ना 2 मिनट है दादा का नाम बाबू दादा के यहाँ हम लोग रह रहा है होटल सागर द्वीप होटल सागर द्वीप हाँ स्टेशन से उतरते थोड़ा आगे आइए होटल सागर द्वीप बोलने से हो जाएगा ठीक है बहुत अच्छा इंसान है वो देगा हम करा देगा आप एक काम कीजिए वो दे दीजिए मुझे ये बना कोई बात नहीं तो हमको डॉक्यूमेंट शो करना पड़ता है लगता है समझे ना कोई चेकिंग माल चलाता है ना तो रूम के कोई डॉक्यूमेंट का छाड़ा रूम दिया था हमको 500 वो रुपये इलीगल भी होता है ना डॉक्यूमेंट अगर इसी में देखो सबका डॉक्यूमेंट है देखो सबका डॉक्यूमेंट हमको पास क्या होगा क्या कोई बात डॉक्यूमेंट दिया है आधार आधार कार्ड कार्ड कोई बात नहीं ओरिजिनल दिया है ओरिजिनल दे दिया कोई क्योंकि बात नहीं। मेरे पास जेरोक्स नहीं था ना कोई बात नहीं दादा ने बोला कि सुबह को दे देगा हो जाएगा आपको रूम चेकअप होगा कार्ड सुबह में जाएगा पोस्ट को जाएगा आपका सामान आपका पास रहेगा कोई नहीं है ठीक है दादा कोई दिक्कत नहीं है आपको टेंशन आपको मिल जाएगा তো আমি ৰুমটো লৈ ল'লোঁ এই দাদাটো ৰখি আছে কিয় আৰু দাদাটো তাৰমানে আমাক চি বিচ মানে লৈ যাব আৰু মানে সাগৰৰ পাৰক লৈ যাব একবাৰ দেখাবৰ কাৰণে কেনেকুৱা কাৰণ আমি তাৰমানে কৈছিলোঁ যে বহুত দূৰত নেকি দাদাটো কৈছে যে ওচৰতে তো এবাৰ লৈ যাব তচাল্লিৰ কাৰণে লৈ যাই কিনে দেখাব আৰু ৰাতি কেনেকুৱা লাগে তো যাওঁ দাদাটোৰ লগত চাহিল আহক অঁ চাহিলা থেংক ইউ हाँ আছে 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 तो আমি আছে আমার পাশে আছে তাই আমি যাম বিচত দীঘা বিচ আমাৰ ৰুমৰ পৰা বিচ বেছি দূৰ নহয় আমি যাম বুলি মানে পৰঠা খালোঁ জগিঙো হৈ যাব অলপ পেটটো কমিব মোৰ এতিয়াতো আৰু আন্ধাৰ দিচোন বেছি নাই তেওঁ দেখাম একবাৰ আৰু ৰাতিৰ সাগৰৰ পাৰ কেনেকুৱা লাগে লাইফত ফাৰ্ষ্ট টাইম তো এক্সপিৰিয়েঞ্চ ল'ম জীৱনত প্ৰথমবাৰ এই এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে মই যাই আছোঁ চাইলৰ লগত বলক পৰাই আমি বিচৰ বতাহ পাই আছোঁ মানে সাগৰৰ পাৰৰ যিটো বতাহ থাকে সেইটো বতাহটো তাৰ পৰাই আহি হয় নে নহয় হয় 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 দে আৰু আমাৰ কাণে কিবা শুনি আছে কি শুনি আছে বিৰাট ফিল হৈছে দে ভাল লাগছে কিবা এটা ভাল লাগছে আৰু বতাহ ধুমুহা বতাহ যেনেকুৱা বতাহ এনেকুৱা বতাহ এটা আহি আছে আৰু আৱাজ ওলাই আছে পানী কিন্তু অকণমান দূৰত আছে যাওঁ এতিয়ালৈকে আমি অহাই নাই মানে বহুত দূৰ আছে আৰু যাবৰ কাৰণে কিন্তু ইয়াৰ পৰাই ফিল আহি গৈছে যে আমি পাৰত ইমান থিয়া দিছো বাৰু গুজবাম্পছ What a feeling it is. বিৰাট ও বাপরে
বিৰাট ধুনীয়া বতাহ দেই, একদম উৰি লৈ যাব তাৰমানে সেই বতাহ আহিছে। ভয়ো লাগি আছে কিন্তু মোৰ নাই, বৰ ভয় আৰু বৰ্তমান মোৰ কেনেকুৱা অনুভৱ হৈ আছে সেইটো একমাত্ৰ ময়ে জানো। তাৰমানে মানে এনেকুৱা যেন লাগি আছে যে মোৰ 100 মিটাৰ আগত জান্নাতখন আছে। সঁচাই বহুত বৰ ভাষা নাই আৰু কেনেকুৱা এটা অনুভৱ। এইফালে এখন চহৰ আৰু মোৰ জাষ্ট আগেদি সমুদ্ৰ। এতিয়া ৰাতি হৈছে যিহেতু তাই ভালকৈ হয়তো দেখাব নোৱাৰিম, তেওঁ ৰাতিৰ ভিউটো কেনেকুৱা লাগে মই গোটেইখিনি দেখাওঁ আপোনালোকক। গোটেই বহুত ডাঙৰ মানে এৰিয়াটো, এইটো প্ৰথম হয় আৰু এইফালে আৰু বহুত আছে। তো অলপমান আগত দেখি যাই কেনে মই চাইলক দেখাইছোঁ, চাইল আছে তাতে বহি মানে সি আৰু তাৰমানে একদম পঢ়াৰ মানে নহয় বহি আছে তাতে। আৰু মই দেখাই আছোঁ আপোনালোকক, এয়া মই মোবাইলটো ঘূৰাই দিম আৰু আপোনালোকে দেখা পাব সাগৰৰ লেহাৰবিলাক। চাওক আৰু এইটো চাহিল চাহিল ৰাস্তা যাই আছে আৰু এটা প্ৰথম ভিউ পইণ্ট আৰু আগতো আছে চাগে, মই গোটেইখিনি দেখি আছোঁ। এইটো এখন ষ্টল লগাই আছে আৰু এতিয়া আমি একদম ওচৰত মানে তাতে আছিলোঁ বহি, কিন্তু ই মানে মোক লৈ আহিলা ডাইৰেক্টকে আগে বোলে জিদ ভয় লাগি আছে, ভালটো লাগবই। হা নেক্সট টাইম পাৰিম আৰু একদম ওচৰত। অ' মাই গড, এনেকুৱা মোক কি ৰে আৰু এইবিলাক হা কেনে দেখোন হা দেখে আছোঁ। চাওঁ অ' বাপৰে, আগৰ দুখৰ মাজে জীৱনত একবাৰ আহিব লাগে। জীৱনটোত কৰিব লগা কাম বহুত থাকে, আহিব লাগে একদম নাই, কিন্তু তাৰ মাজেদি সময় উলিয়াই কেনে আহিব পাৰি। আৰু খৰচা ইমান নাই নহয়, কষ্ট হয় কিন্তু এতিয়া অহাৰ লগে লগে আমাৰ এই 2-3 দিনৰ কষ্ট জিৰ' হৈ গ'ল। সেইটো হয়। নিউ এনাৰ্জি নহয়, খৰচা বেছি নাই। যদি ভাবি আছে যে বহুত খৰচ হ'ব, ইমান খৰচ নহয়। আৰু চবচে মানে সস্তাত ঘূৰিব পৰা দেশখনে হ'ল আমাৰ ভাৰতত মানে একদম কম সস্তাত ঘূৰিব পাৰি। তো আমিও ভাবি আছিলোঁ যে কষ্ট হ'ব, বহুত পইচা যাব, কিন্তু একবাৰ আহিলোঁ না, একদম ইজি আৰু নেক্সট টাইম আহিব পাৰিম আৰু। তো একো নাই, একবাৰ আহি কিনে চাওক এনেকুৱা ফিলিং হয়তো জীৱনটোত একদম মৰাৰ আগলৈকে মনত থাকিব, মেমৰিজ হৈ থাকি যাব। কিন্তু আজি যিটো আমি চকুদি ফিল কৰি আছোঁ, সেইটো হয়তো পিছত আমি কৰিব নোৱাৰিম যেতিয়ালৈকে নাহোঁ, কিন্তু থাকি যাব বস্তুখিনি। সেইটোৱে ভাল লাগি আছে ইউটিউবত। তো আমি ৰাতিপুৱা ভালকৈ দেখাম, আমি ৰুম যিহেতু ওচৰতে লৈছোঁ, তো বেছি দেৰি নহয়, আমি ৰাতিপুৱাই আহিম, কাৰণ আমি ছানৰাইজটো চাব লাগিব। ছানৰাইজটো চাম আৰু তাৰপাছত গোটেই বিচখন আপোনাক দেখাম, তোমালোকক দেখাম। অনলি এইখিনিয়ে নহয়, আৰুতো এইফালে বহুত আছে হয় না, এইখিনিতো একোৱেই নহয়। আৰু এইখিনি সিহঁতৰ এইবিলাক শিলবিলাক হৈছে না, এইবিলাক শিলবিলাক মই ক'ত দেখিছোঁ জানা না, মুন্না ভাই বহি থাকে তাতে, হেৰি কি নাম ইয়াৰ, সঞ্জয় দত্ত বহি থাকে এই শিলৰ ওপৰত। আৰু সিহঁতৰ ৰিলটো মই ৰাতিপুৱা বনাব চেষ্টা কৰিম নিশ্চয়। চাৰ্কিটে আহে, চাৰ্কিটে কিবা চাৰ্কিট হৈ হা অঁ, ৰাতিপুৱা আহিম, আহি কিনে আমি গোটেইখিনি দেখাম আৰু ভালকৈ ৰাতিপুৱাৰ ভিউটো কেনেকুৱা হয়। আৰুতো মানুহ কিমান আহিব ৰাতিপুৱা ঠিক নাই, হিচাপ নাই। তো এতিয়া অলপ দেৰি আমি বহি কিনে আৰু ৰুমত যাম, যাই কিনে টোপনি মাৰিম।